So hello friends, তো মই বৰ্তমান এতিয়া আছো কাজিলচকী আৰু এই কাজিলচকী এখন আছে ব্ৰিজ আৰু এই ব্ৰিজটো আপোনাৰ হৈছে কাৰণ এফালে আপোনাৰ কলং নদী বৈ গৈছে। তো বৰ্তমান কলং নদীৰ ওপৰতে আছো আৰু পাপা আগত আছে চাওক। এয়া পাপা আৰু এখন লগত বাইকত আহিছিলো আমি এতিয়া আৰু আজি আপোনালোকক এখন বজাৰ দেখাবলৈ লৈ গৈছো আৰু এই বজাৰ আপোনাৰ কাজিলচকীতে হয়। এই বজাৰটো আৰু বজাৰটোৰ নাম হৈছে আপোনাৰ গোবৰ্ধন বজাৰ বুলি কয়। আৰু গোবৰ্ধন বজাৰ কেলে কৈছে কাৰণ এই ঠাইখিনি গোবৰ্ধন বুলি কয়, কাজিলচকী গোবৰ্ধন বুলি কয়, সেইকাৰণে আপোনাৰ সেই বজাৰখনৰ নামো হৈছে আপোনাৰ গোবৰ্ধন বজাৰ। তো এয়া এইফালে চাওক, এই নদীখন বৈ আহিছে চাওক। এটা আপোনাৰ পুৰা মেঘালয়ৰ ফালৰ পৰা বৈ আহিছে ন, মেইন একদম আপোনাৰ মেঘালয় এখন বুৰ্ণিহাট বুলি কয়, মেঘালয় বুৰ্ণিহাটৰ ফালৰ পৰা এই নদীখন বৈ আহিছে আৰু এইখন আপোনাৰ বুৰ্ণিহাট হয়, এখন নদী কলং নদী হৈ গৈছে। আৰু এই নদীখন অলপমান আগত গৈ সেইফালে ব্ৰহ্মপুত্ৰ দেখিব পোৱা যায়। সেয়া দেখিছে আপোনালোকে, সেই টিল্লাৰ নিচিনা দেখিছে যে সেইটো পাৰে মানে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী আছে। সেই কলং নদীখন বৈ গৈ সেই ব্ৰহ্মপুত্ৰ নদীত লগ খাইছে এই কলং নৈখন। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক এগেইন আৰু এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক গোবৰ্ধন বজাৰ দেখাবলৈ লৈ গৈছোঁ। তো চাওঁ বলকচোন গোবৰ্ধন বজাৰত কি মানে বজাৰ বহে আৰু কেনেকুৱা ধৰণৰ মানুহ লগ পাওঁ চাওঁ আজি। তেনেহ'লে বলক তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গো। পাহাৰ আছে, নদী চাওক, এয়া লগতে এয়া নাও দেখিছে যে, এই নাও দেখিছে, তাৰ আগত এয়া দেখিছে আপোনালোকে, এয়া হৈছে আপোনাৰ গোবৰ্ধন বজাৰ। তো তালৈকে আমি গৈ আছোঁ আৰু পৰিৱেশ চাওক, অ' মাই গড চাওক, অকল পাহাৰ মাজেদি নৈখন বৈ আহিছে। এইখন হৈছে কলং নৈ আৰু আমি এতিয়া এই দলঙৰ ওপৰতে আছোঁ। এই পাপা আছে লগত এয়া, আৰু এই চাওক পৰিৱেশ চাওক। তো আমি সেই গোবৰ্ধন বজাৰলৈকে গৈ আছোঁ, তেনেহ'লে সোনকালে যাওঁ বলক। ইয়াত ৰখিছোঁ কেলৈ, কাৰণ বহুত ধুনীয়া দেখিবলৈ পৰিৱেশটো, সেইকাৰণে অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আমি যাম বাৰু, সোনকালে যাম, এই বজাৰ আপোনালোক দেখাবলৈ আছে, ভালদৰে এই বজাৰখন দেখুৱাম। তেনেহ'লে বলক গৈ থাকোঁ। চ' হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এই ৰাস্তা চিধা আপোনাৰ গুৱাহাটী নাৰেংগী ওলাব পাৰে এইটো ৰাস্তা। আৰু আচলতে এই ৰাস্তা আহিছে আপোনাৰ কলিয়াবৰ সোমাইছে ৰাস্তাটো, আৰু কলিয়াবৰ আহি আপোনাৰ নগাঁও ঢিং হয়, এই আপোনাৰ নগাঁও ঢিং মৰিগাঁও হয়, এই ৰাস্তাটো আহিছে। আপোনালোকে যদি গুৱাহাটী আহিবলৈ ইচ্ছা কৰে, আপোনালোকে কলিয়াবৰ হৈ সোমাই দিব। কলিয়াবৰ আহি আপোনালোকে এই ৰাস্তাটো টাচ কৰিলে আপোনালোকে চিধা নাৰেংগী গুৱাহাটী ওলাব পাৰিব এই ৰাস্তাটো দিয়ে। তো বৰ্তমান পাপা এতিয়া পাৰ্কিং কৰিবলৈ গৈছে বাইকখন, কাৰণ এতিয়া এইখিনি ঠাই আপোনাৰ চন্দ্ৰপুৰ গোবৰ্ধন বজাৰ বুলি কয়। গুৱাহাটী চন্দ্ৰপুৰ যে, এয়া চন্দ্ৰপুৰ গোবৰ্ধন বজাৰ। তো বলক আমি এতিয়া সোমাই যাম। এতিয়া মই বৰ্তমান ৰাস্তা কিনাৰতে আছোঁ। চাওক, এয়া হৈছে আপোনাৰ গোবৰ্ধন, এই ঠাইখিনি আপোনাৰ গোবৰ্ধন বুলি কয়। এয়া দোকান বজাৰ চাওক, আপোনালোকক বজাৰ দেখুৱাম বাৰু। প্ৰথমতে আপোনালোকক এই গোবৰ্ধন ঠাইখিনি প্ৰথম দেখুৱাবলৈ চেষ্টা কৰি গৈ আছোঁ। তো এই দেখিছে আপোনালোকে ৰাস্তা তলৰ ফালে নামি যাব লাগিব। তো সেইফালে আছে আপোনাৰ গোবৰ্ধন বজাৰ, চন্দ্ৰপুৰ গোবৰ্ধন বজাৰ। তো আমি এতিয়া নামি যাওঁ সোনকালে, গাড়ী আহি আছে, পাৰ্কিং হৈ লওঁ। ক্ৰছ কৰি লওঁ ৰাস্তা, পাৰ্কিং কৰিছোঁ নহয়, ক্ৰছ কৰি ল'ব লাগিব। তো চাওক, এয়া হৈছে আৰম্ভ গোবৰ্ধন বজাৰ, ইয়াৰ পৰা আৰম্ভ হৈছে চাওক, তললৈকে নামি যাব লাগিব। তো এয়া অলপমান ডাউন আছে। তো চাওক গুলটিছ দাদা, জলকীয়া মুঠা কিমান দিছে? এইটো 10 টকা মুঠা। অঁ আৰু বেঙেনাবোৰ চব 10 টকা নেকি? So you wanna be my enemy? You should've known I'd never kiss the rain. Ice runs in my veins, won't play it safe. I don't belong with you, no baby. ফল মূল, কমলা কিমানকৈ? মিঠা আছে কমলা কিমানকৈ দিছে? হা, ডজন 50 টকা। অঁ, তাৰমানে 12টা কয় 50 টকাকৈ দিছে।
হেল্ল' ফ্ৰেণ্ডছ, মই মাস্কটো পিন্ধি লৈছোঁ কাৰণ মানুহ বেছি আছে বজাৰত, তো সেইকাৰণে মাস্কখন মই পিন্ধি লৈছোঁ। তো এতিয়াই অলপমান ভয়টো কমিছে, নহ'লেতো অলপ ভয় থাকিলেহেঁতেন যদি মই মাস্ক নিপিন্ধাকৈ ভিডিঅ' কৰি থকা হ'লে। তো এয়া চাওক, এয়া পিছফালে দেখিছে গোটেইটো গোবৰ্ধন বজাৰ চাওক, এয়া চাওক বজাৰ চাওক এয়া। অলপ কথা পাতি আছে ফ্ৰেণ্ড এজনৰ লগত, পুৰণা ফ্ৰেণ্ড। চাওক পাপা কিবা এটা কিনি আছিলে, তো এয়া বাবাটো কিবা এটা চাইছে, মোৰ ভিডিঅ' চাইছে। চাওক আদা আছে, কচু, ফিৰিঙি। এটা ফিৰিঙি ক'ৰ পৰা আহিছে এইটো? ফিৰিঙিটো মেঘালয়ৰ পৰা আহিছে। অ' সোৱাদ হ'ব খাবলৈ। কলডিল কৰ? পাহাৰ কোন পাহাৰ? কোন পাহাৰৰ? ইয়াৰ? অঁ। হেল্ল' ফ্ৰেণ্ডছ, ইয়াত অকল বজাৰো নহয়, লগত দোকান পাতিও দেখিবলৈ পোৱা যায় এই গোবৰ্ধন বজাৰৰ ভিতৰত। মানে আপোনাৰ দোকান বজাৰ, কাপোৰৰ দোকান আছে, বেগৰ দোকান আছে, লগতে আপোনাৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্সৰ দোকান আছে সেই গোবৰ্ধন বজাৰৰ ভিতৰতে। নালবিলাক কিমান দামৰ আছে? কোনটো কালাৰ? এনেকুৱা প্লাষ্টিকৰ বিলাক। এইটো সৰু কটাই দিম। কিবা এটা ভৰাই দিম নে? নাই, এনেকৈ লাগিব। অলপ গৰমখিনি লাগিব ন? পানী দিব, গলি যাব ধুনীয়াকৈ, কাপোৰ দি যাব ন? পুরো টাইট হবে, পানি দিব, পিছুয়া দিব লাগিব ন? কালার কালার বা চক চাউল হয়, লোকেল চাউল বুলি কৈছে। লোকেল চাউল দাদা? অঁ, সৰু সৰু এনেকুৱা অকণমান সেইটো ভাল পায় নেকি? শুকান মাছ ক'ৰ পৰা আহিছে দাদা? ক'ৰ পৰা অহা শুকান মাছবোৰ? জাগিৰোড। জাগিৰোডে মেইন আৰু মাছ কাটিছে দাদা? কি মাছ এইটো? হা, ভকুৱা মাছ। এই গৰৈ মাছ নাচি আছে। চব লোকেল মাছেই পোৱা যায় চব। দাদা ক'ৰ পৰা আহে প্ৰডাক্টবোৰ? ফেঞ্চি বজাৰ। অঁ, হয়, কলকাতাৰ পৰা আহে। তো দাদা বহি আছে ইয়াতে, এই কলকাতা আৰু ফাঁচী বজাৰৰ পৰা আহে। চক এয়া হৈছে বজাৰ। শাক পাচলি, চব শাক পাচলি হেৰি কৰি আছে। মুঠা 10। এইটো কি শাক? লফা শাক। মুঠা কিমান? 8 টকা। 5 টকা। এইটো কিমান এইটো মুঠা? 5 টকা মুঠা। ঠিক আছে। শাক পাচলি আপোনালোকে শাক পাচলি বেছি খাব মাংস খোৱাতকৈ। বহুত বেনিফিট আছে, গ্ৰীণ লিফ ভেজিটেবলছত বহুত প্ৰফিট আছে, আপোনালোকে খাব এইবোৰ। তামোল মেইন। এইখিনি মানুহ বেছি হোৱা যেন লাগিছে, বেছি ভাল হৈছে। মানুহ ভালেখিনি আছে এইখিনি জেগাত। গুড় চাওক, গুড় चदा पान तमुल और चून और चून चदा। তো এতিয়া বজাৰৰ ভিতৰে সোমাই আহি আছোঁ। চাওক পিছফালে মানুহ লাইন পাতি একদম বজাৰ কৰি আছে। তো এইফালে আছে বজাৰ, আৰু সেইটো পাৰে আপোনাৰ কলং নদীখন আছে। তো বজাৰ চাওক, এই গোটেই লাইন বজাৰ।
বহুত ফ্ৰেছ আছে কিন্তু এয়া শাক পাচলি বহুত ফ্ৰেছ হয় দেখিবলৈ পোৱা গৈছে এনেকৈ কিছুমানটো শুকাই যোৱা কিছুমান শাক পাচলি আমি দেখিবলৈ পাইছোঁ তাৰমানে আগতে কিন্তু ইয়াত আপোনাৰ বহুত ফ্ৰেছ আহে মানে প্ৰডাক্ট কিছুমান চাওক আলুৱে হওক বা পিঁয়াজ তিয়ঁহ জলকীয়া মানে একদম ফ্ৰেছ আহে চাওক পটল আছে চাওক ইয়াৰ লগতে একদম ফ্ৰেছ বন্ধাকবি চাওক এয়া একদম ফ্ৰেছ বন্ধাকবি মূলা আছে ফ্ৰেছ ভেন্দি ৰসগোল্লা এই আগতে বজাৰ দেখিবলৈ পোৱা গৈছে চাওক আৰু এই আপোনাৰ কলং নদী আছে সেইটো পৰাই অলপমান আগুৱাই গ'লে কলং নদী দেখিবলৈ পোৱা যায় এয়া হৈছে আপোনাৰ বজাৰ গোবৰ্ধন বজাৰ চন্দ্ৰপুৰ গোবৰ্ধন বজাৰ তাৰপিছত এয়া হৈছে কলং নৈ বজাৰ কি এনেকুৱা আহে নেকি নাৱত বজাৰবোৰ এনেকুৱা নাৱত আহে নেকি ক'ৰ পৰা আহিব নাৱৰ পৰা ব্ৰহ্মপুত্ৰ আহে তো এয়া শাক পাচলিবোৰ এনেকুৱা নাৱত আহে কিছুমান এইফালে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী হৈ আহে এনেকুৱা আহি ইয়াতে আপোনাৰ শাক পাচলিবোৰ ইয়াতে নমায় তো এয়া বৰ্তমান নমাই আছে কিছুমান শাক পাচলি তো এইখিনি নদীতে নাৱতে আহে চাগে ন এইবোৰ শাক পাচলিবোৰ তো এইকাৰণে ওচৰতে বহাইছে এইবোৰ এই নাৱত অহা শাক পাচলিবোৰ ইয়াতে ধুনীয়াকৈ মেলি দিছে তো ইয়াতে কিনি আছে বৰ্তমান মানুহ